মায়ার বিনি দুচকুৰ ৰাতি দেখা পালো তোমাৰ ছবি গোপনে আহি তুমি যে মোৰ মৰমৰে কেঁচা আমি অহা অলপ পাহৰিছো रुको जरा सबर करो। আপোনালোকে এই মহান ব্যক্তিজনৰ গানটো শুনিলে নিশ্চয় মনোৰঞ্জন পাইছে। এতিয়া মোৰ কথাখিনিও ভালদৰে শুনি যাওক। ইমান ধুনীয়া গানৰ সুৰৰ মাজত এনেকুৱা কিছুমান ভাষা প্ৰয়োগ কৰি গানটোক লেতেৰা কৰি পেলাইছে আপুনি। যদি সন্মান দিব নাজানে তেতিয়াহ'লে সামাজিক মাধ্যমত দাদাৰ গানক লৈ, দাদাৰ ফটো লৈ বা দাদাৰ নাম লৈ অপমানো নকৰিব। এইবোৰ কি চলি আছে? তাৰমানে গানটো গাব নাজানে, নাগাব, কিন্তু গানৰ এই মিঠা সুৰৰ মাজত নানান ধৰণৰ ভাষা ব্যৱহাৰ কৰি গানটোক লেতেৰা নকৰিব। মই অনুৰোধ কৰিছোঁ, এইবোৰ অভিনয় কৰি সামাজিক মাধ্যমত নিজক কি বুলি প্ৰমাণিত কৰিব বিচাৰিছে? বহুত ডাঙৰ গায়ক বুলি প্ৰমাণিত কৰিব বিচাৰিছে নেকি? কি কম আৰু, অলপ লাজ লাগিব লাগে। আজি আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যি এক দুৰ্ঘটনাত পৰি আকস্মিক মৃত্যু সাৱটি ল'লে, সেই কথাটোৱে বা সেই কাহিনীটোৱে এতিয়াও আমাৰ মনত বহুত দুখ আৰু বেদনা দি আছে। হয়তো বহুত মানুহে পাহৰিবও পাৰে, কিন্তু আমি পাহৰা নাই।